আজি আমাৰ দ্বিতীয় দিনাৰ মানে মূল কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হয়। এতিয়া আমি ইয়াত বড়ো সাহিত্য সভাৰ যিটো প্ৰতীক, এই প্ৰতীকটো আমি মানে পাথৰেৰে ইয়াত বনাইছোঁ। ৰাজস্থানত মানে বনাব দিয়া হৈছিলে আৰু এইটো ইয়াত স্থাপন কৰা হৈছে। ভৱিষ্যতলৈ যিহেতু পাথৰ মাটিৰ লগত মিলি গ'লেও সেইটো কেতিয়াও নষ্ট নহয় আৰু সেইটোৰ কাৰণে চিৰস্থায়ী যাহাতে হওক, সেই অধিৱেশনত আমি ইয়াত স্থাপন কৰিছোঁ। আৰু তাকে আমাৰ এইমাত্ৰ বড়ো সাহিত্য সভাৰ সভাপতিসহ আমি উদ্বোধন কৰিলোঁ। আমাৰ বাংলাদেশ, নেপাল তাৰ পৰাও প্ৰতিনিধি আহিছে। আমাৰ বাংলাদেশত থকা অসমীয়া, বড়ো, গাৰো আৰু আমাৰ কি কয় দেউৰী, তেওঁলোকে মানে আহিছে 30জন প্ৰতিনিধি। আৰু নেপালৰ পৰাও আমাৰ মেট্ছেসকলৰ লগতে তাত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোক আহিছে 34জন। বাকী আমাৰ গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যত থকা দিল্লীৰ পৰা আৰম্ভ কৰি ৱেষ্ট বেংগল আৰু নৰ্থ ইষ্টৰ যি ৰাজ্যত আছে চবেই প্ৰতিনিধি ইয়াত আহিছে। গতিকে যিমান আমন্ত্ৰণ কৰিছোঁ চবেই আহিছে। গতিকে আমি অভ্যৰ্থনা কমিটি হিচাপে খুবেই ভাল লাগিছে। এইবাৰ বড়ো সাহিত্য সভাই এটা ভাল মানে কাৰ্যসূচী লৈছিলে। যিসকলে বড়ো ভাষী নহয়, কিন্তু যিসকলে বড়ো ভাষা জানে, বড়ো সাহিত্য অধ্যয়ন কৰে আৰু বড়ো ভাষাৰ ওপৰত কাম কৰি আছে, তেনেকুৱা ব্যক্তিসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ দৃষ্টিত বড়ো ভাষা সাহিত্যৰ মানদণ্ড বৰ্তমানত কেনেকুৱা, আনৰ তুলনা আৰু ইয়াৰ পিছত তেওঁলোকৰ অনুভৱটো কি, আৰু বড়ো ভাষা সাহিত্যৰ কাৰণে কৰিবলগীয়া কি কি আছে, যাহাতে অন্য মানে লোকসকলেও যিসকলে বড়ো ভাষী নহয় তেওঁলোকেও বড়ো ভাষা সাহিত্য সহজে মানে সেইটো আয়ত্ব কৰিব পাৰে, সেইটো ব্যৱহাৰ কৰিব পাৰে। খালি ধুনীয়াকৈ আমাৰ ইছমাইল হুছেইন ডাঙৰীয়া প্ৰায়ে নাজানে। আমাৰ ইউনিভাৰ্চিটিত বড়ো ভাষা শিকোৱা, বড়ো ছাবজেক্ট শিকোৱা মানুহজন হ'ল ইছমাইল হুছেইন। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি যেতিয়া কেম্পাছত আছিলে তেতিয়া তেওঁৱে বড়ো ডিপাৰ্টমেণ্টৰ হেড আছিলে। তেখেতে কালি আহিছে ধুনীয়াকৈ, তেখেতে গোটেই মানে তেওঁৰ অনুভৱখিনি তাত প্ৰকাশ কৰিছে। তাৰ বাদেও আমাৰ আদানিছ মেমৰু বা কল্পনা চৰেণ বুলি আমাৰ আদিবাসী লেকচাৰাৰ প্ৰফেচাৰ তেওঁলোকে আহিছিলে। আমাৰ আকৌ হাকিম তপকদাৰ, তেখেতে প্ৰিন্সিপালো হয়, তেখেতক কালি আহিছিলে ভাল। আৰু উপাধ্যায় ডাঙৰীয়া আহিছিলে আমাৰ ওদালগুৰিৰ পৰা, যিজন মানে বিভিন্ন ভাষাৰ কিতাপ বড়ো ভাষাত তেওঁ ট্ৰেন্সলেট কৰে। বড়ো সাহিত্য তেওঁ আজি মানে ভঁৰালটো সহকীয়া কৰি তুলিছে। তো তেনেকুৱা ধৰণৰ বহুত ব্যক্তি আছিলে যোৱাকালি আহি মত বিনিময় কৰিছে আৰু তেওঁলোকৰ উপলব্ধিবিলাক মানে দিছে। সেইটো খুব ভাল প্ৰগ্ৰাম পাইছোঁ বড়ো সাহিত্য সভাৰ কাৰণে। এয়া এটা নতুন পদক্ষেপ যে বড়োৰ বাদেও অন্য যিসকলে ভাষা সাহিত্য কাম কৰিছে বা জানে তেওঁলোকক মানে মাতি পালে কালি তেওঁলোকৰ লগতো চৰ্চা কৰিছে। কিমান টকা বাজেট আছিলে? এইটো বেছি বাজেট নহয়, ৰাজস্থানত পৰিছে কাৰণে এইটো আপোনাৰ 19 লাখ টকাৰ মানে ষ্টেচনটো বনোৱা হৈছে। এইটো ৰাজস্থানতে মানে চব কৰি ফালে অনা হৈছে। আমাৰ ডিজাইনাৰটো ইয়াৰে হয়, কমল গয়াৰী, তেখেতে ডিজাইন কৰিছে আৰু গোটেই কাৰিকৰী কামখিনি ৰাজস্থানত কৰি আহিছে। আৰু ইয়াৰ পৰাও মানে ক্লাবছ আৰু গৈ ফালে তাতে মানে একেলগে কাম কৰিছে।